9 তাৰিখে যি ডাক্তৰ মৌমিতা দেৱনাথৰ যি হত্যা মানে ধৰ্ষণ কৰি নৃশংসভাৱে যি হত্যা কৰা হ'ল সেয়া আমি মানে তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি বুলিয়েই নহয়, আজি সমগ্ৰ অসমতে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে বিভিন্ন দল সংগঠনৰ সহযোগত এই প্ৰতিবাদ কৰিছোঁ আৰু এই প্ৰতিবাদৰ জৰিয়তে এনেকুৱা ধৰণৰ নৃশংস হত্যা আৰু যাতে পুনৰাবৃত্তি কেতিয়াও কোনো পৃথিৱীত ক'তো হ'ব নোৱাৰে তাৰ কাৰণে আমি মানে ওলাই আহিছোঁ। আমি সমগ্ৰ অসমৰ পৃথিৱীত সকলোৱে কৰাৰ দৰে আমি ধেমাজিটো আমি গোটেই বিভিন্ন দল সংগঠনৰ আমি মহিলা আমি আজি মৌন সমত আমি বাকৰুদ্ধ হৈ পৰিছোঁ। আমি মৌন সমৰ্থন কৰিছোঁ। আমি ইয়াৰ পিছতে আমি আচলতে মাননীয় ভাৰত চৰকাৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়লৈ আমি স্মাৰকপত্ৰ আনিছোঁ। আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিয়েই নহয়, আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই স্মাৰকপত্ৰ আমি প্ৰতিলিপি প্ৰেৰণ কৰিম। ঘটনা দিনত শুনিছোঁ, সেই শুনি আচলতে এইবিলাক গা কঁপি যোৱাৰ ঘটনা। গতিকে আমি সহ্য কৰিব নোৱাৰোঁ। আমি মানে আমাক মহিলাক, ছোৱালীক, নাৰীক আমাক সুৰক্ষা লাগে আৰু ধৰ্ষণকাৰী সত্য ফাঁচি দিব লাগে। আমি ফাঁচি দিয়াটো বিচাৰিছোঁ। জিলা লেখিকা সমাৰোহ সমিতি ধেমাজি সম্প্ৰতি মাননীয় ৰাষ্ট্ৰপতি ভাৰত চৰকাৰ মাননীয় ধেমাজি জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে বিষয় স্মাৰকপত্ৰ প্ৰেৰণ। মাননীয় মহোদয়, আপোনাক অতি বিনম্ৰতা আৰু গভীৰ দুখেৰে জনাব বিচাৰিছোঁ যে যোৱা 9 আগষ্ট 2024 তাৰিখে পৃথিৱী কঁপাই যোৱা কলকাতাৰ RG কৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ মৌমিতা দেৱনাথৰ ধৰ্ষণ আৰু পাশৱিক হত্যাৰ দৰে অতি ঘৃণনীয় কাৰ্যৰ প্ৰবল প্ৰতিবাদত আজি 23/8/2024 তাৰিখে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত সমগ্ৰ অসমৰ মুঠ 600ৰ অধিক শাখা আৰু অসমৰ সমগ্ৰ জিলা লেখিকা সমাৰোহ সমিতিয়ে একেলগ হৈ এখন সভা অনুষ্ঠিত কৰি এনে পৈশাচিক কাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনায়।